ফাইনেলি সবে ব্লগ বনাই আছে তো আহি পালৈ ভাইটিহঁতৰ ঘৰ তো আমাৰ হৰেকৃষ্ণ দা যাব নাই আপুনি যাব নাই যাব এই আমাৰ হৰেকৃষ্ণ দা কিবা এটা কৈ দিয়ক আমাৰ মোৰ বিষয়ে আমি ওলাইছোঁ এয়া হেমন্তক মই খুবেই ভাল পাওঁ হেমন্তৰ কাৰণে অপেক্ষাত আছিলোঁ লগতে অৰ্ণৱ এইটো যাবলৈ ওলাইছোঁ সেইটো আৰু কৃষ্ণ দা এইফালে কৃষ্ণ দা যাব আৰু এইফালে আমাৰ বা নাযায় এইফালে আমাৰ ৰেজুদা বৌ নাযায় তো কৃষ্ণ দা কেনেকুৱা লাগিব গৈ কওক খুব ভাল লাগিব আমি মাৰ্কছনৰ পৰা কৰি লওঁ জোৰ দিয়া আৰু এইফালে ভাইটি আমাৰ ৰেজুদা ডাইৰেক্টৰ মানে তো ৰেজুদাই কিবা এটা ক'ব ক'বলৈ কি আছে আৰু আজি মোৰ কথা কাৰণ কালিলৈ আমি যিহেতু গৈ আছোঁ মোহনক লগ কৰিবলৈ মোহন মানে আমাৰ বেহৰবাৰী সুস্থ মোহন দীপ্তিদাক আৰু যিহেতু দীপ্তিদাক কৰিলে মই নিজে পৰিচালনা কৰিব বা পৰিচালক হিচাপে তাতে গৌৰৱৰ কথা একো নাই মোৰ কাৰণে বহুত আনন্দৰ কথা এক অত্যন্ত আনন্দৰ কথা ক'ভিড-19 আপোনালোকে চাব শ্বেয়াৰ কৰিব আপোনালোকে লাইক কৰিব কমেণ্টছ কৰিব আৰু আমাক আগবাঢ়ি যাব কাৰণে সুবিধা দিব ধন্যবাদ গুড নাইট ধন্যবাদ থাকিল তো আৰু আছে বাহিৰত বহি গৈ আছোঁ এইফালে দৌৰাবলৈ হৈছোঁ তো এইফালে আছে জ্যোতিময় দা কিবা কেনেকুৱা আপুনি যাব না কেনেকুৱা লাগিব কওক তামাম না আৰু এইফালে সেইখন গাড়ী আছে এখন গাড়ী সাজু হৈ আছে আমি এয়া মানুহ গোট খাইছোঁ আৰু গোটেইকেইজন আমাৰ ট্ৰেইন ষ্টেচনত লিফ্ট দিব বলেৰো লিফ্ট দিব এখন গাড়ী তো এইটো মনটো বেয়া কৰিছে অলপ দুখ কৰিছে আৰু তো এইফালে ভাইটি আজি তোমাৰ গান এটা ৰিলিজ হ'ব কোনটো গানটো অকণমান গাই দিয়া গানটো অকণমান এটা কলি অকণমান একেলগে গাম হয় ৰাতি হৈ গ'ল ভিডিঅ' কোৱালিটি ইমান ভাল অহা নাই তো অলপ গাই দিব ভাইটি গাই দিয়া গানটো সজাগ হোৱা এই অসমবাসী আমাৰ মাজত সোমালেহি কৰোণা ভাইৰাছ আহি সজাগ হোৱা এই অসমবাসী আমাৰ ৰাজ্যত সোমালেহি কৰোণা ভাইৰাছ আহি তো এইটো গানেই হ'ব আপোনালোকে অপেক্ষাত থাকক গানটো আমাৰ কাইলৈ ৰিলিজ কৰা হ'ব গানটো ৰিলিজ কৰিব আমাৰ মানে অতিকৈ মৰমৰ অতিকৈ চেনেহৰ আমাৰ বেহাৰবাৰী পুষ্ট মোহন সকলোৱে চিনি পায় তেওঁৰ আচল নাম হ'ল দীপজ্যোতি কেওট আপোনালোকে প্লিজ ভাইটিৰ গানটো এবাৰ চাব আৰু তেওঁক সহায় কৰিব তেওঁ যাতে মানে আগবাঢ়ি যাব পাৰে তো ভিডিঅ'টো এইটো অলপ দেৰিকৈ আপলোড হ'ব পাৰে কিন্তু গানটো অলপ ফাইনেলি আহি পালোহি তো নকাৰী ষ্টেচন উত্তৰ লখিমপুৰ ষ্টেচন ইয়াৰ পৰাই আৰম্ভ কৰি চব নামিছে গাড়ীৰ পৰা বস্তু নমাইছে ষ্টেচন আমাৰ এজন ৰখি আছিলে এজন চাওঁ মুখত চাওঁ বিদ্যুৎ ফাইনেলি পালোহি নকাৰী ষ্টেচন ব্লগাৰ পালেহি বৰ্তমান মুখখন মেক্স খুলি দিয়ক এয়া আমাৰ কৃষ্ণদাই লাইভ কৰি আছে তো এয়া আমাৰ ছাৰ ডাইৰেক্টৰ ছাৰ ভাইটি আৰু এইফালে আছে হৰেকৃষ্ণ দা আমি আহি পালোহি নকাৰী ষ্টেচন তো এইটো অৰুণাব এয়া বাও ব্লগত লাগি আছে এয়া তো আৰু এইফালে জ্যোতিময় দা মাস্ক চাস্ক মাৰি একদম ৰেডি তো যাবহে লাগে আৰু এয়া লাইভ চলি আছে
এইটো বেল মাৰিলে ট্ৰেইন আহিব সময় টাইম হৈছে তো ট্ৰেইন আহিলে ট্ৰেইনত উঠিম চাই থাকক ব্লগটো আগলৈ ট্ৰেইন আহি আছে এইখন আৰু বাজিলে আপোনাৰ 22:10 মানে 10:10 হ'ল নেকি তো এইখন ট্ৰেইন আহি আছে তো ফাইনেলি কোনটো S5 ইয়াত লেখাই নাই দেখোন তো S5 পাই গ'লো ট্ৰেইনত গৈ আছে নাম্বাৰ টিকেট কিমান নাম্বাৰ এইটো নি কিমান নাম্বাৰ কিমান পিছত আগলৈ আছে সেইকেইটা আগলৈ আছে ফাইনেলি ষ্টাৰ্ট হৈ গ'ল ট্ৰেইন তো গৈ আছোঁ গুৱাহাটী তোমালোকৰ আমাৰ ট্ৰেইন ষ্টাৰ্ট হৈ গ'ল এতিয়া আমি গুৱাহাটী তো আমাৰ জোনবালা ইমান চিঞৰক কৈ গৈ আছোঁ ট্ৰেইন ষ্টাৰ্ট হৈ গ'ল যাবলৈ আৰম্ভ কৰিলে ফাইনেলি পালোহি ৰঙিয়া ৰাতিপুৱা কিমান বাজিলে অৰ্ণৱ ৰাতিপুৱা 5:11 হ'ল উঠিছোঁ তো বাকীবিলাকক চাওঁ এইফালে গুড মৰ্ণিং বিছনাত উঠিলে সেইটো ব্লগ আৰম্ভ কৰিছে উঠি আৰু বাকী জ্যোতিৰ্ময় শুয়ে আছে এফালে বিদ্যুৎ এফালেতো বিদ্যুৎ শুয়ে আছে কেবিন দুটা হৈছিলে এটা আছিলে অলপ এটা এইটো ৰাতিপুৱা গুড মৰ্ণিং আমাৰ ৰিজুদা স্কুলত লাগি আছে ৰাতিপুৱা ভাইটি উঠিলা গুড মৰ্ণিং আৰু আমাৰ এয়া হৰেদা উঠা নাই নি হাই দিছে যে উঠক এয়া এওঁলোকে চাহ তাহ খালে আমি অলপ পাছত খাম চাহ তো তেনে হৰ্ণ মাৰিলে শুই আছিলোঁ গম পোৱা নাছিলোঁ এতিয়া পালোহি ৰঙিয়া পোহৰ হ'লে অলপ আৰু অলপ সময় আছে আৰু অলপ সময়ৰ পিছত পামগৈ গুৱাহাটী কিন্তু এইটো এইফালে যাব নে কিন্তু এইফালে যাব এইফালে বাজি আছে বেলেগ এখন ট্ৰেইন আহি আছে ফাইনেলি আমি পালোহি কামাখ্যা ষ্টেচন
আৰু এইফালে ফটোশ্বুট চলি আছে ষ্টেচনত, ৰেলদা মাৰি আছে নৈবেদ্যত। এইটো কামাখ্যা ষ্টেচন। টিকেট কাউণ্টাৰ। ৰেলদা এতিয়া আমি যাম কিহত? এতিয়া আমাৰ আহি আছে অবেৰৰ দুখন। অবেৰৰ দুখন যোগাৰ কৰি দিছোঁ, অবেৰৰ দুখন আহিছে, আমি অবেৰত যাম। তাৰপিছতে গৈ মই ক'বলৈ আমি দুটা লজ ল'ম, লজত ৰেষ্ট ল'ম। ৰেষ্ট লোৱাৰ পিছতে আমাৰ 9টা বাজি 20 মিনিটমানৰ ভিতৰতে আমাৰ অসমৰ জনপ্ৰিয় অভিনেতা কৌতুক অভিনেতা মোহন ওৰফে দীপ্তিজ্যোতি আহি আছে আমাৰ মাজলৈ। দীপ্তিজ্যোতি তেওঁতে আমাৰ গীতটো আজি মুকলি কৰি নবেল কৰোণা ভাইৰাছ 6.5 hours later. ফাইনেলি আমি আহি পালোঁ শ্বুটিঙৰ জেগা। এইফালে ৰুম লৈছোঁ, ৰুমতে হ'ব শ্বুটিংটো। ৰিজুদাহঁত ৰখি আছে। মোহন আহিব বোলে, মোহনৰ কাৰণে ৰখি আছোঁ হয় নাই? আগবঢ়াই নিব আহিছোঁ। দেৰি হ'ল, ইমান ৰ'দ ইমান ৰ'দত আছোঁ। আমি অকণমান চাহতে আছোঁ, ৰিজুদাহঁত ৰ'দত। A few moments later. আমাৰ এয়া মোহন দা গৈছে। আহি পালে আমাৰ মোহন দাক দেখা পালোঁ। মোহন দা এয়া শ্বুটিঙত আহি আছে। এতিয়া ওপৰত হ'ব আমাৰ শ্বুটিং, ওপৰলৈ গৈ আছোঁ। ত' ব'লক এনেকৈ আমি ষ্টেপেদি গৈ আছোঁ। মানুহ আছে আৰু এইফালে কৃষ্ণ দা, এইফালে আমাৰ দাদা।